Hey everyone, welcome back to my YouTube channel. আৰু আজি আচলতে আমি আহিছোঁ এটি ধুনীয়া বিহু গীতৰ শ্বুটিং এটা কৰিবলৈ। এয়া হৈছে মধুস্মিতা আৰু আছে লগতে সুৰভি। তো এতিয়া মেকআপ কৰি আছোঁ আৰু আজি আচলতে শ্বুটিংটো হৈ আছে ঠাকুৰকুছিৰ ফালে। সেয়েহে ৰাতিপুৱা এইখন হোটেলতে আজি বুক কৰিছে আমাৰ খানা, তাৰপিছত ব্ৰেকফাষ্ট আৰু ইয়াতে মেকআপ কৰি আছোঁ। আৰু ইয়াৰ বাৰ্বিবা তাইও মেকআপ কৰি আছে। তো এতিয়া মই খাবলৈ লৈছোঁ ৰুটি ভাজি আৰু চব্জি। তাৰপাছত আমি এতিয়া গৈ আছোঁ লোকেশ্যনৰ ফালে আৰু য'ত ঠাকুৰকুছিত গছ এজোপা আছে বহুত ধুনীয়া, তাতে আজি শ্বুটিংটো হ'ব। ঠিক আছে, এতিয়া মোৰ সৈতে তালৈকে যাওঁ ব'লক। আৰু আপোনালোকে এইটো ভিডিঅ' যদি চাই আছে তেতিয়াহ'লে প্লিজ লাইক এটা ডেফিনেটলি কৰি দিব। নাচনী হৈ গ'ল ৰেডি হ'লি ব্লগ নেকি? হাই ধুতি পিন্ধি আছে 1000 হ'ব আৰু মোৰ চেনেলটো হৈছে নিৰ্মালী কাশ্যপ, ছাবস্ক্ৰাইব কৰি দিবা। নিৰ্মালী কাশ্যপ আৰু ধুতি পিন্ধি আছে ইয়ে স্কুলৰ বেগ আজি ইমান বেগী আনা নাই ন মই এই এডাল সেইদিনাখন গোটেই সেই কাটাডাল মাৰি সোমালো কিবাগে আৰু এইজনী হৈছে অনুপমা। আগতে মই যেতিয়া ডান্স কৰিছিলোঁ আমি তাইৰ লগত একেলগে ডান্স কৰিছিলোঁ। এতিয়া মই গৈ আছোঁ নাচনীসকলৰ লগত আৰু তাহাঁতি ইমান ধুনীয়াকৈ কিবাকিবি নাচি আছে, ধেমালি কৰি আছে। যি কি নহওক গোটেইকেইজনী ছোৱালীকে এই বিহু ড্ৰেছটো আচলতে খুব বেছি ধুনীয়া লাগে আৰু বহুত বেছি ব্ৰাইট লাগে, নহয় জানো? চ' এতিয়া আজি শ্বুটিঙৰ যি হয় আৰু তাকে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ধুনীয়া ধুনীয়া নাচনী, ধুনীয়া ধুনীয়া চব নাচনী। মোৰটো ছাবস্ক্ৰাইব কৰি দিবা হা। মোৰটো নিৰ্মালী কাশ্যপ, নিৰ্মালী কাশ্যপ, নিৰ্মালী কাশ্যপ, নিৰ্মালী কাশ্যপ। মই কোৱাই নাছিলোঁ, আজি গানটো হৈছে নীলোৎপল বৰা আৰু তেখেতৰ এই গানটো বিহু গীতটি সঁচাকৈ খুব বেছি ভাল হৈছে। যেতিয়া ৰিলিজ দিব আপোনালোকে নিজে চাব আৰু সঁচাকৈ বহুত ধুনীয়া গান। আৰু এতিয়া ইয়াতে সুৰভি শ্বট ল'ব আৰু সেয়েহে ডাইৰেক্টৰ শচীন দাই দেখাই আছে কি কৰিব লাগে কি কৰিব নালাগে। আৰু আজি আচলতে মই বহুত দিনৰ পাছত শ্বুটিঙত আহিছোঁ, মানে বিহু গানৰ। এনে বেলেগ বেলেগ গান কৰি আছোঁ কিন্তু বিহু গীতত এনেকৈ আজি এইটো ছিজনৰ ফাৰ্ষ্ট আহিছোঁ আৰু সঁচাকৈ খুব বেছি ভাল লাগিছে। আৰু এতিয়া গোটেইবিলাক নাচনীৰ লগত শ্বট লৈ আছে। এতিয়া আমি আহিছোঁ বাহিৰত আৰু এই ৰাস্তাটোত কিছু শ্বট ল'ব। তো এতিয়া মই এক কাপ চাহ খাম। এয়া ড্ৰন মাষ্টাৰ বাবু কিবা ঠিক কৰি আছে, এতিয়া চাহ দিবলৈ আহিছে, মই চাহ খাম। এক ঢুক দিব চাহ, তাৰপিছত এইখন আমাৰ সেই লোকেশ্যনটো টেক আউট হোৱাৰ পাছত এতিয়া বেলেগ এটা লোকেশ্যনত আহিছোঁ। আৰু এই লোকেশ্যনটো চাওক কিমান বেছি ধুনীয়া, মই আপোনালোকৰ বেক কেমেৰাৰে দেখুৱাম। তো ইয়াতে বহুতেই অসমীয়া গানবিলাকৰ শ্বুটিং হৈ থাকে, বহুত অসমীয়া বিহু গান হওক, বেছিভাগ বিহু গানবিলাক বেছি শ্বুটিং হয়। চকুকেইটা ইফালে বাৰ্বি বাৰু ব্লগ বনাই আছে, চব ব্লগ বনাই আছে। ব্লগ একচুৱেলি ব্লগ বনাই থাকিলে কি হয়, আমাৰ মেমৰিজখিনি ইয়াতে জমা হৈ থাকে ন, বেলেগ দিনা চাব পাৰিম। আৰু এই মানে মোমেণ্টখিনি আৰু আমি পিছত দেখা পাম, সেইকাৰণে বনাওঁ। ঠিক আছে, মই বেক কেমেৰা আপোনালোকক দেখুৱাই আছোঁ। বেক কেমেৰাৰে দেখাইছোঁ কিমান ধুনীয়া লোকেশ্যন। এয়া এফালে গছ, তাৰপিছত সেইফালে বিলখন, মানে বহুতেই ধুনীয়া। আৰু ঠাকুৰকুছিৰ ফালে আছে এই লোকেশ্যনটো। যিসকল লোকে জানে তেওঁলোকেতো জানেই, আৰু যিসকলকে নাজানে তেওঁলোকে মোৰ থ্ৰুদি দেখা পাব, হয় নাই? ইমান ধুনীয়া এটা লোকেশ্যন। অ'কে,
বঢ়িয়া 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 হাত তালি ফাইনেলি আজি গানৰ শ্বুটিং কমপ্লিট হ'ব আৰু কিছু সময়ৰ পাছতে আৰু এয়া বিহুৰ শ্বট লৈ থকাৰ পাছত এতিয়া আমি এই গছডালৰ তলতে আহিছোঁ ইয়াতে কিছু এটা ছিকুৱেঞ্চ আছে আৰু এই ছিকুৱেঞ্চটোৰ পিছতে আজি শ্বুটিং কমপ্লিট তাৰ পাছত ভিডিঅ'টো শেষ হোৱাৰ আগতে মই এখন চেলফি দিছোঁ এয়া নীলপল দাৰ লগত চেলফি লৈছিলোঁ চ' আজি ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত